প্ৰথমে এই ভিডিঅ'টো চাই লওক ভালদৰে। একচুৱেলি বহুত বেয়া লাগে এইবিলাক কথা শুনিলে বা এইবিলাক নিউজ দেখা পালে বহুত বেয়া লাগে আৰু ক'বৰ মানে ভাষা নাই। খুচবা যাওঁতে লাট মাৰি দিছে চব্জি দোকানী বহি আছে, পাণ দোকানী বহি আছে, নকয় মাছ বেপাৰী আৰু মুৰ্গী দোকানী। আমাৰ দাও লৈ যাব, মাছ লৈ যায়। এই দাওখন খুচবা যাওঁতে হাহাকাৰ লগে দুটা মাছ আছে, কেইটকা লাভ হৈ যায়। এখন বেপাৰ কৰি খাই আছোঁ আমি। আৰু যেতিয়া এনে 500-500কৈ টকা দিওঁ তেতিয়াহ'লে আমাক বহিবা দিবি, আৰু পইচা নিদিলে এনে বহিবা নেদে। আকৌ এখন দোকানত আকৌ 1000কৈ লৈ 1000কৈ লৈ জিয়ামচি। ৰিক্সাখন আহি ঘূৰি মাৰি দিয়েতো পইচা নাই। গুৰ মাৰি দিয়াটো উঠিলা নাই, ৰিক্সাখন আহি গ'ল। উঠিলা নাই গম নাপালোঁ। মোৰ মাছকেইটা মাছ কাটাতে দাওখন লৈ গৈছে এনে। আৰু বজাৰত তাৰমানে মাছ বেপাৰী আৰু মুৰ্গী দোকানত তাৰমানে মাছটো আৰু মুৰ্গীটো লৈ যায়, কিন্তু চব্জি দোকানী পাণ দোকানী কাৱা একো নকয়। জিয়ামচিয়ে কাৱা একো নকয়। এইগিলা দোকান বহি আছে, মুৰ্গী দোকানী হেৰি চব্জি দোকানী বহি আছে, পাণ দোকানী বহি আছে, নকয় মাছ বেপাৰী আৰু মুৰ্গী দোকানী। আমাৰ দাও লৈ যাব, মাছ লৈ যায়, ডেৰাম হিচাপে আমাৰ লৈ গৈছে। মোৰ মাছ কাটি থাকোঁতে দাওখন লৈ গৈছে। খুচবা যাওঁতে লাট মাৰি দিছে শুনছা। মই কৈছোঁ তহঁতে বেছি লাট মাৰি দিছে। আৰু তানে মই কৈছোঁ যে তহঁতে বেছি খাব নাপায়, সলকানে মাৰা যাব। মই এনেকৈ কৈছোঁ যে সলকানে তহঁতে মাৰা যাবি, কাৰণ আমি গৰীব মানুহ, 200 টকা বা 100 টকা পাওঁ, বেছি পইচা নাপাওঁ নহয় আমি শুনছা। আৰু যেতিয়া এনে 500-500কৈ টকা দিওঁ তেতিয়াহ'লে আমাক বহিবা দিবি, আৰু পইচা নিদিলে এনে বহিবা নেদে। এই মাদাৰচত এই জহৰা এই দালালিবিলাক কেতিয়া খতম হ'ব গম নাপাওঁ একচুৱেলি। আৰু মামা আপোনাক হাতযোৰ কৰি কৈছোঁ, আপোনাক বহুত ৰেচপেক্ট কৰোঁ আৰু বহুত ভাল পাওঁ একচুৱেলি। আপোনাক বহুত ভাল কাম কৰি থকা দেখা পাইছোঁ আপোনাক। গতিকে এইবিলাকো বন্ধ কৰক, এইবিলাক একেবাৰে বন্ধ কৰি পেলাওক। এই গুণ্ডাগিৰি, এই দালালি না গুৱাহাটীখনত বহুত চলি আছে এনেকুৱা। এই গৰীব মানুহবিলাকে 2 টকা 1 টকাৰ কাৰণে ভাই যায় কেনেকৈ চলিব? এই 7টা মাছ বিক্ৰী কৰিব লৈ গৈছি, তাৰ পৰা 1500 টকা লোৱাৰ চেষ্টা কৰে। এই জহৰা, এই গুণ্ডা, মাদাৰচত, এই দালালবিলাকে চাই লওক এই ভিডিঅ'টো। এইবিলাক দালালি বন্ধ কৰক একেবাৰে, বাকী একো নাই। এই গৰীববিলাকে মৰি আছে এইবিলাক। ভাৰুৱে লোক চালা, মাদাৰচত লোক চালা, দালাল।